নমস্কাৰ বন্ধুসকল, মই নীৰৱ জোনাকে আজি নতুন ভিডিঅ' এটি আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যিসকল ব্যক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল চিলেক্ট কৰি দিম। ইয়াৰ পিছত মই যিবিলাক ভিডিঅ' দি থাকিম তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, মই আজি যিখিনি কথা ক'ব ওলাইছোঁ এই কথাখিনি আপোনালোকৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ কথা। গতিকে সকলোৱে মন দি শুনিব। লগতে এই কথাবিলাক আপোনাৰ জীৱনৰ সৈতে মিলাই চাবলৈ চেষ্টা কৰিব। কেতিয়াবা আপোনাৰ বহুত খং উঠে নহয় নে? যেতিয়া আপোনাক কোনোবাই মিছা এটা কথা কয় আৰু সেই কথাটো আপুনি জানে যে এইটো মিছা কথা, কাৰণ সত্যটো আপুনি আগতেই গম পাইছে। বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও ইতিহাস ৰচনা নকৰে, তেওঁলোকে ইতিহাস পঢ়েহে। ইতিহাস ৰচনা কৰে সেইসকল ব্যক্তিয়ে যিসকল ব্যক্তি পাগল, আৰু তেওঁলোকক সকলো পৃথিৱীয়ে পাগল বুলিয়ে। বন্ধুসকল, কঠিন সময় পৃথিৱীৰ আটাইতকৈ ডাঙৰ যাদুকৰ। কিয় জানেনে? তেওঁ আপোনাক ভাল পোৱা বেয়া পোৱা সকলৰ মুখা 1 ছেকেণ্ডতে খুলি দিয়ে। জীৱনত এই দুজন ব্যক্তিৰ পৰা সদায় আঁতৰি থাকিব। এগৰাকী বিজি ব্যক্তি, আন এগৰাকী অহংকাৰী ব্যক্তি। বিজি ব্যক্তিয়ে নিজৰ ইচ্ছামতে কথা পাতিব আৰু অহংকাৰী ব্যক্তিয়ে তেওঁৰ নিজৰ স্বাৰ্থৰ বাবে কথা পাতিব। কাৰোবাক প্ৰতাৰণা কৰি এইটো নাভাবিব যে আপুনি কিমান চকী, এইটো ভাবিব আচলতে তেওঁ এতিয়া আপোনাক চকু মুদি বিশ্বাস কৰিছে। মানুহৰ এটা অভ্যাস আছে, যদি তেওঁক এবাৰ সহায় কৰিব নোৱাৰে তেন্তে তেওঁ আগতে কৰা সহায়ৰ কথা সকলোবোৰ পাহৰি। এটা কথা মনত ৰাখিব, সমস্যাৰ কোনো আকাৰ নাই। ইয়াতো আপোনাৰ সমাধান কৰাৰ ওপৰত নিৰ্ভৰ কৰে সমস্যাটো ডাঙৰ নে সমস্যাটো সৰু। মানুহে মানুহক প্ৰতাৰণা নকৰে, প্ৰতাৰণাটো আমাক আশাহে কৰে যি আমি আনৰ ওপৰত ভৰসা কৰোঁ। জীৱনত কাৰোবাক ইমানখিনিয়ে কষ্ট দিব যিখিনি কষ্ট আপুনি সহ্য কৰিব পাৰে, কাৰণ কষ্ট দিবলৈ আমি খুব ভাল পাওঁ, কিন্তু সেই কষ্ট নিজে গ্ৰহণ কৰিব লগা হ'লে কান্দিব লগা অৱস্থা হয়। জীৱনত মানুহ এনেই সলনি হৈ থাকে। জীৱনত কিছুমান এনেকুৱা সমস্যা আহি পৰে যে মানুহজন সলনি হ'বলৈ বাধ্য হৈ পৰে। গৌৰৱী হৈ নিজে সদায় থিয় হৈ থাকিব পাৰিব বুলি আশা নকৰিব, বল পোন কৰি থাকিব পাৰিব বুলি আশা নকৰিব, কাৰণ সোণৰ পদক লাভ কৰাজনে হাউলিহে তেওঁ সোণৰ পদকটো পিন্ধিব লগা। কাৰোবাৰ ওচৰত কাকুতি মিনতি কৰিলেই সন্মান অথবা ভালপোৱা পোৱা নাযায়। সেইবাবে নিজৰ আত্মসন্মান সদায় বজাই ৰাখিব। যদি আপুনি সক্ষম হয় তেন্তে সেইবোৰ নিজে নিজে আপোনাৰ ওচৰলৈ আহিব। মন বেয়া নকৰিব এইটো ভাবি যে মই কাম কৰিছোঁ, নাম হৈছে আমাৰ, কাৰণ অতীতৰ পৰাই আমি জানো তেল আৰু খলিতা জ্বলে, কিন্তু নাম হয় চাকিৰ সোণ। যদি আপোনাৰ বিশ্বাস কোনোবাই ভংগ কৰে তেন্তে তাক আপুনি ধন্যবাদ দিব, কাৰণ তেওঁই আপোনাক শিকালে যে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে। মানুহ বহুত স্বাৰ্থপৰ। যদি কাৰোবাক পচন্দ কৰে তেওঁৰ বেয়া গুণবোৰ নেদেখে, আৰু যদি কাৰোবাক অপচন্দ কৰে তেন্তে তেওঁৰ ভাল গুণবোৰ নেদেখে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে। যদি সঁচাকৈয়ে ভাল পাইছে তেন্তে মই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।